অসমীয়া এটি কালজয়ী গীত মোৰ গান হওক। গানটো আৰম্ভণি স্কেল 4/4 কাহবা। গানটো শ্ল' আৰু ফাষ্ট। গানটো ৰিদম কেনেকৈ বজাব লাগে আৰু কেনেকৈ গানটো লিডিং পাৰ্টটো বজাব লাগে মই থুলমূলকৈ দেখুৱাই দিছোঁ। মোৰ গান গীত লাগিছে, গানটো অৰিজিনেল ডি মেজৰ। মোৰ গান বহু আস্থাহীনতা বিপৰীতে গভীৰ আস্থাৰ ডিৰ পৰা ইমানো আহিছে, তাৰপিছত এ আহিছে, তাৰপিছত A7 টাচ কৰি দিলে আহিছে। মোৰ গান বহু আস্থাহীনতা বিপৰীতে এক গভীৰ আস্থাৰ। মোৰ গান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান বহু আস্থাহীনতা বিপৰীতে এক গভীৰ আস্থাৰ। এতিয়া মিউজিক আহিব। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। তাৰপিছত ফাৰ্ষ্ট মোৰ গান জাগে জনৈ সংগ্ৰামীৰ সৈনিকৰ মহাপ্ৰাণ। মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ। গানটো লিডিং একেবাৰে সহজ, একদম প্লেনত বজাই দিছোঁ। এইটো 7 বাৰ, 2 বাৰ, এবাৰ, 2 বাৰ, এবাৰ, 3 বাৰ, তাৰমানে অন্তৰ এটা বজাই দিছোঁ। মোৰ কলা শৈলীতে মুক্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। আকৌ বজাই দিছোঁ।